নমস্কাৰ, মোৰ মৰমৰ অসমবাসী ৰাইজ। মই এতিয়া আছোঁ বৰ্তমান নলবাৰীৰ এটা বিশেষ চিনেমা হল টটু মহাৰাজ। গতিকে আপোনালোকে সকলোৱে গম পাইছে যে কালি মানে 31 অক্টোবৰত জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখন মুক্তি পাব। গতিকে কেনেকুৱা কি যোজা মানে চলাইছে, আজি চিনেমা হলটো চাবৰ কাৰণে আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, কেনেকুৱা কি কৰিছে আমি চাম। গতিকে আহকচোন, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এইখন হৈছে ইয়াৰ ওপৰৰ মহলাটো, দেখিছেনে? একদম ওপৰত মানে 5 নম্বৰ ফ্ল'ৰত। আচলতে ইয়াতে সোমাই ভাল লাগিছে। সকলো পিনে মানে জুবিন দাৰ ফটো আছে, চাৰিওপিনে জুবিন দাৰ ফটো কি সুন্দৰকৈ মানে মাৰি থৈ দিছে। ইয়াতে জুবিন দাৰ ফটোৰে মানে বহুত ধুনীয়া লাগিছে সোমাই কিনে। ইয়াতে দেখিছেনে? চাৰিওপিনে দাদাৰে ফটো, মানে বহুত ভাল লাগিছে সোমাই কিনে। সুন্দৰকৈ যোজা কৰিছে তেখেতসকলে, দেখিছেনে? ধুমুহাৰ সতে মোৰ মন যায়, জয় জুবিন দা মন যায়, দেখিছেনে? কি ধুনীয়াকৈ যোজা কৰিছে, দেখিছেনে? জুবিন দা তুমি য'তে আছা সুখত থাকা, শান্তিত থাকা। তোমাৰ চিনেমা আমি ৱৰ্ল্ড ৰেকৰ্ড কৰিমেই। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। কি সুন্দৰকৈ লিখি থৈ দিছে। এইখন ৱালত অংকন কৰি চিত্ৰাংকন কৰিছে, কি মজা লাগিছে, দেখিছেনে? সাগৰ তলিত শুবৰে মন। ফাইনেলি আমি আহি পালোঁ ওপৰৰ চিনেমা হলটো। কালাৰৰ কাম কৰি আছে। ৰৈ ৰৈ বিনালে পোষ্টাৰ মাৰি থৈ দিছে ইয়াতে, দেখিছেনে? এইটো চাইডে দি সকলো কালাৰৰ কাম কৰি আছে। এইটো হৈছে পৰিৱেশ, ইয়াৰ চিনেমা হলটোৰ পৰিৱেশ। আগৰ ভিডিঅ'ত দেখাইছোঁ বাৰু, এটা ভিডিঅ' মোৰ বনা আছিলে ইয়াৰ চিনেমা হলটোক লৈ কিনে। দেখিছে দাদাক কেনেকৈ ধুনীয়াকৈ আঁকি থৈ দিছে, ইমান ধুনীয়াকৈ আঁকি থৈ দিছে। ভিতৰত যাম বাৰু, ভিতৰত চাম চিনেমা হলটো, আপোনালোকক দেখাই আছোঁ ভিতৰত গৈ পেলাই, দেখিছেনে? এতিয়া চিনেমা হলটোত সোমাম বাৰু, আপোনালোকে চাই থাকিব। এতিয়া সোমালোঁ, দেখিছেনে? এইখন হৈছে সন্মুখত এইখন পৰ্দা, চিনেমা হলৰ স্ক্ৰীণ হয়, চিনেমা মানে স্ক্ৰীণ এইখন। এইবিলাক হৈছে চিট, দেখিছেনে? কেনেকুৱা লাগিছে জনাব, দেখিছেনে? চাৰিওপিনে ঘূৰাই দি আছোঁ, দেখিছেনে? এবাৰ বহি চাম ৰ'বচোন। চিটবিলাক বহি কিনে ভাল লাগিছে, কমফৰ্টেবল হয় মানে চাবৰ কাৰণে বঢ়িয়া। আৰু ইয়াতে বহি কিনে সকলো আহিব, ইয়াতে চাব। তাৰমানে ইয়াতে বহিলে সুন্দৰকৈ স্ক্ৰীণখন দেখা পোৱা যাব, ভালকৈ দেখা পোৱা যাব। এটা হৈছে আমাৰ এই চিনেমা হলটোৰ মেনেজাৰ, গতিকে এখনৰ নাম হৈছে নুপুৰ। দাদাৰ যিটো ড্ৰিম প্ৰজেক্ট আছিলে ফুলফিল হ'বলৈ মাত্ৰ আমাৰ হাতত আছে এটা দিন আৰু এটা ৰাতি আছে, আৰু আমাৰ কাম প্ৰায় শেষ হ'বই। আৰু ইমান সঁহাৰি পাইছোঁ আৰু আগন্তুক দিনতো পাই থাকিম বুলি আমি আশাবাদী। আহিব সকলোৱে চিনেমা হল। আয়োজন চলি আছে এতিয়া, কাৰণ কালি চিনেমাখন আমাৰ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। লগতে আমি দাদাৰ প্ৰতিচ্ছবিবিলাক আমি দেৱাৰত অংকন কৰিছোঁ। টিকেট কেনেকুৱা? টিকেট শেষ হৈ গ'ল? টিকেট মানে আপোনাৰ যিদিনা আমি টিকেটটো অন কৰিছিলোঁ অনলাইনত, আপোনাৰ 30 মিনিটৰ ভিতৰত গোটেই ফাৰ্ষ্ট ডে গোটেইকেইটা চল যাব। আৰু আজি আপুনি চালে গম পাব, আমি 6 তাৰিখলৈ টিকেট দিবই পৰা নাই। 5টাকৈ শ্ব' ৰাখিছোঁ, কিন্তু আপোনাৰ 6 তাৰিখলৈ আমাৰ তাতে টিকেট এভেইলেবল। 6 তাৰিখলৈকে টিকট নাই। 31 তাৰিখৰ পৰা 6 তাৰিখলৈকে টিকট নাই আৰু নাই। শ্ব'টো কেতিয়াৰ পৰা হ'ব? মৰ্ণিঙত কিমান টাইমত? মৰ্ণিং 10 বজাৰ পৰা আৰম্ভ হ'ব আৰু ৰাতি 10 বজাত শেষৰ শ্ব'টো। ৰাতি 10 বজাত শেষৰ শ্ব' আৰু ৰাতিপুৱা মৰ্ণিং। গতিকে সকলো অসমবাসী ৰৈ আছে চাবৰ কাৰণে। সেইটোৱে আৰু এটা ৰিকুৱেষ্ট থাকিল, আৰু লগতে তেওঁলোকে যাতে ক্লিপবিলাক ফেচবুকত শ্বেয়াৰ নকৰে। ফেচবুকত শ্বেয়াৰ নকৰিব, এইটো কথা মই কৈ আছোঁ। গতিকে সকলোৱে ফেচবুকত শ্বেয়াৰ নকৰিব, সকলোৱে হলত চাব, তেতিয়া আমি ৱৰ্ল্ড ৰেকৰ্ড কৰিব পাৰিম। আৰু যিটো হাৰত মানে এনেকুৱা হৈ আছে, মানে ৱৰ্ল্ড ৰেকৰ্ড হ'ব যেন পাইছোঁ। ৱৰ্ল্ড ৰেকৰ্ড হ'ব, আৰু ফেচবুকত দিলে বা ক'ৰবাত দিলে নিজৰে বিপদ আছে। এতিয়া আপোনালোকে গমেই পালে, আপোনালোকে কোনেও মানে ক্লিপবিলাক কাটি কিনে হলত চাই কিনে ক্লিপবিলাক কাটি কিনে ফটো ছ'চিয়েল মিডিয়াত নিদিব আপোনালোকে। এইটো ৰিকুৱেষ্ট থাকিল, কাৰণ আমাৰ ড্ৰিমে এটা আছে, যিহেতু দাদাৰ ড্ৰিম প্ৰজেক্ট হয়।
এখন মানে আমাৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিব লাগে আৰু যিহেতু আপোনালোকে সকলোৱে গম পাইছে মুক্তিৰ পূৰ্বে মানে অভিলেখ কৰিছে বাহুবলী কাটাৰ মুভিৰ নিচিনা চিনেমাক চেৰ পেলাইছে এতিয়া হ'ব শ্বাহৰুখ খান সলমান খানৰ নিচিনা চিনেমাকো আমাৰ চেৰ পেলাব গতিকে আমি সকলোৱে আশাবাদী যে আপোনালোক সকলোৱে আহক আৰু ইয়াতে চাওক ঠিক আছে গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ গতিকে জয় জুবিন দা ন্যায় লাগে আপোনালোক সকলোৱে #জাষ্টিছ ফৰ জুবিন দাক লিখিব জয় আই অসম